সিং মই গেলেকী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হওঁ আজি মই ছাত্ৰ ছাত্ৰীসকলক পচন সাৰ কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে বুজাবলৈ গৈ আছোঁ আৰু পচন সাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে ক'বলৈ গৈ আছোঁ প্ৰথমতে আমি কি ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকল পচন সাৰ প্ৰস্তুত কৰিবলৈ হ'লে কি কি বস্তু আমাৰ প্ৰয়োজন হ'ব প্ৰথমতে এইটো কি হয় কাৰ্টুন হয়নে কাৰ্টুনৰ সলনি আমি ঘৰৰ বাৰীত গাঁত খান্দি হ'লেও পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ হয়নে তাৰ লগতে প্ৰয়োজনীয় কি বস্তু লৈছোঁ গৰুৰ গোবৰ তাৰপিছত শুকান আমি পাত ক'লোনে ইয়াৰ উপৰিও আমি আৰু বিভিন্ন ধৰণৰ ঘৰত কিছুমান আৱৰ্জনা ওলায় আমাৰ হয়নে যিবোৰ অতি সোনকালে গেলি পচি যায় হয়নে সেইবুলি আকৌ এতিয়া প্লাষ্টিকৰ বস্তুবিলাক বা প্লাষ্টিকৰ পলিথিনবোৰ আকৌ পচন সাৰ প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ প্ৰয়োজন নহয় হয়নে তেতিয়াহ'লে পচন সাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমতে আমি এই কাৰ্টুনটো কিনাৰতে আমি ফুটা এটা কৰি লৈছোঁ হয়নে তাৰপিছত এতিয়া আহাচোন আমাৰ বাস্তৱ আৰু বিৰাজ আহা তোমালোকে প্ৰথমতে কাৰ্টুনৰ তলত আমি কি দিব লাগিব এতিয়া প্ৰথমতে ভিতৰত তলত নহয় ভিতৰত মেটেকা দিব লাগিব হয়নে মেটেকা দিয়াৰ পিছত এতিয়া মেটেকা ইয়াত মেটেকা দিয়াৰ পিছত আমি কি কৰিব লাগিব অকণমান মাটি দিব লাগিব হয় নাই তাৰ ওপৰত মাটি দি দিয়া আমাৰ জীৱৰ আৰু সঞ্জীৱে দিয়া মাটি একেবাৰে সম্পূৰ্ণকৈ শেষ কৰি নিদিবা দেই মাটি দিলোঁ মাটি দিয়াৰ পিছত এবাৰ আমি কি দিম শুকান পাত দিব পাৰোঁ হয়নে শুকান পাত দিয়া শুকান পাত দি দিয়া শুকান পাত দিয়াৰ পিছত বেছিনা চুমি আহা শাক পাচলিৰ কি দিব পাৰোঁ আমি সেয়া শাক পাচলিৰ কি হয় বাৰু বাকলি দিছোঁ হয়নে তাৰ ওপৰত কি হ'ব জ্যোৎস্না আৰু দেৱী আহা তাৰ ওপৰত আমি কি দিম আকৌ আমি মাটি দিম হয়নে মাটি দি দিম মাটি দিলা এতিয়া জিকৰ আৰু সঞ্জীৱ আহা তাৰ ওপৰত আকৌ মেটেকা দি পেলানি থাকি যোৱা বস্তুবোৰ চব ইয়াত দি দিয়া আৰু বস্তাটোৰ ওপৰত থাকিবই লাগিব হয়নে গতিকে বস্তাটো কোনোবা এটাই কাটি পেলানি বহল কৰি দিয়াচোন সেইটো বস্তা নহয় এই প্লাষ্টিকৰ গোবৰ চব দি দিয়া গোবৰখিনি গোটেইখিনি দি দিয়া হ'লনে এতিয়া বস্তাটো বহলকৈ কাটি দিয়া কাৰণ ওপৰতো থাকিব লাগিব হয় নাই কাটি দিয়াচোন হ'ব আৰু কাটি দিম শাক পাচলি থাকি যোৱাখিনি দি দিয়া বাকলিখিনি ওপৰত থাকি দিয়া থাকি যোৱাখিনি চব ঢালি দিয়া আৰু ওপৰত আমি বস্তা ঢাকি দিলোঁ হয়নে ধুনীয়াকৈ বস্তাটো ঢাকি পেলানি কি কৰিলোঁ এতিয়া এইটো কেইদিনমানৰ কাৰণে আমি কি কৰিম থৈ দিম কিমান দিনৰ কাৰণে থ'ম বাৰু কোৱাচোন 3 সপ্তাহ এমাহ যেতিয়ালৈকে গোটেই বস্তু গোটেইখিনি কি হৈ নাযায় গেলি নাযায় তাৰপিছত গেলি যোৱাৰ পিছত একেলগ যেতিয়া হৈ যাব তেতিয়া আমি কি কৰিম এই বস্তুটোৰ পৰা পাত্ৰটোৰ পৰা কি কৰিম উলিয়াই পেলাই কি কৰিম ৰ'দত শুকুৱাই ল'ম ৰ'দত শুকুৱাৰ পিছত আমি এই যিটো সাৰ প্ৰস্তুত হ'ল গোটেই বস্তুবোৰ পচন হয় অৰ্থাৎ গেলি পচি যোৱাৰ পিছত একলগ হৈ গ'ল যেতিয়া গোটেইখিনি বস্তু মিলি যোৱাৰ পিছত কি কৰি দিম শুকুৱাৰ পিছত শাক পাচলি আৰু ক'ত দিব পাৰোঁ গছৰ পুলি দিব পাৰোঁ হয় নাই কি গছৰ পুলি দিব পাৰোঁ শাক পাচলি দিব পাৰোঁ ফল মূলত দিব পাৰোঁ ফুলত দিব পাৰোঁ হয়নে এতিয়া তোমালোকে মোক কোৱাচোন তোমালোকে পচন সাৰ প্ৰস্তুত কৰিলে বা পচন সাৰ যেতিয়া তোমালোকে উদ্ভিদৰ গছৰ তলত দিয়া মানে ফল মূলৰ গছ বা ফলৰ গছৰ তলত দিয়া হয়নে তাৰ পৰা আমাৰ কি মানে লাভ হয় কিনি অনা সাৰ কীটনাশক সাৰবোৰতো আমি কিনি আনো হয় নাই কিনি অনা সাৰ আৰু এইটো সাৰৰ মাজত কি পাৰ্থক্য আছে কোনটো বেছি ভাল কোৱাচোন পচন সাৰ কিয় বেছি ভাল কোৱাচোন কি হয় পচন সাৰ পোক নালাগে পোকটো লাগিব বাৰু শাক পাচলিত পোক নালাগিবলৈও কিছুমান আমি ঘৰুৱা বস্তু এটা দিব পাৰোঁ কি হয় ভাল হয় আৰু সেইবোৰ বস্তু ইয়াৰ পৰা এই সাৰ দিয়াৰ ফলত যিবোৰ আমাৰ ফল লাগে ধৰি লওক ফলেই হওক বা আমাৰ শাক পাচলিয়ে হওক হয়নে সেইবোৰ আমি খালে আমাৰ শৰীৰত কোনো ধৰণৰ বেমাৰ আজাৰ নহয় কিন্তু আমি বজাৰৰ পৰা অনা কীটনাশক সাৰবিলাক যেতিয়া আমি দিওঁ
তাৰ ফলত কি হয় আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখায় হয়নে গতিকে তোমালোকে গম পালানে আজি পচন সাৰ কেনেকৈ প্ৰস্তুত কৰিব লাগে তোমালোকে ঘৰত গৈ কৰিবা প্ৰত্যেকেই কৰিবা দেই ঠিক আছে